বিচাৰিছোঁ যোৱা 26 ছেপ্টেম্বৰ তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গুৱাহাটীলৈ গৈ আমি লগ ধৰি এখন স্মাৰক পত্ৰ দি আহিছোঁ আৰু সেই স্মাৰক পত্ৰখনৰ জৰিয়তে বলিষ্ঠ ভাষাৰে এটা দাবী উত্থাপন কৰা হ'ল যে বিটিচিৰ সাধাৰণ নিৰ্বাচনখন অতি সোনকালে নিৰ্বাচিত কৰিব লাগে অনুষ্ঠিত কৰিব লাগে আৰু গভৰ্ণৰৰ যি শাসন 27 অক্টোবৰৰ পিছত এদিনৰ বাবে হ'লেও বৃদ্ধি কৰিব নালাগে দাবী উত্থাপন কৰিছে লগতে বিটিডি অঞ্চল এটা ট্ৰাইবেল অঞ্চল সাংবিধানিকভাৱে এই বিটিডি অঞ্চলৰ 30 লক্ষ জনগণ মানুহৰ মাজৰ পৰা ভালেখিনি জনসংখ্যাৰ লোকসকলে বিভিন্ন জাতৰ লোকসকলে চলিত যি ডেডলিয়েষ্ট COVID-19 जो पेंडेमिक सिचुएशन तार द्वारा आक्रांत हल बहुत दुख दुख भुगिले किन्तु जेने धৰণৰ এই অঞ্চলৰ ৰাইজক সহায় কৰিব চৰকাৰে কিন্তু সহায় কৰাৰ বিফল হৈছে তাৰ পিছত আমি যোৱা 29 তাৰিখত ছেপ্টেম্বৰ 29 তাৰিখত অসমৰ ৰাজ্যিক নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিবলৈ আমি গৈছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে সিদ্ধান্ত তেওঁ মানে আউট অফ ষ্টেচন আছিল তেখেতৰ সচিবক সাক্ষাৎ কৰি আমাৰ মেমৰেণ্ডাম আমি দি আহিলোঁ তেখেতৰ সৈতে আমি আলোচনা কৰিছোঁ আমাৰ দাবীটো হ'ল অতি সোনকালে বিটিচিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে তেখেতৰ জানিব পৰা মতে ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচনখন পাতিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থাপনা প্ৰিপেয়াৰ্ডনেছ গোটেই ইতিমধ্যে ৰেডি আছে বুলি কৈছে অনলি মাত্ৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা ৰাজনৈতিক সিদ্ধান্ত তেওঁলোকক পঠিয়াব লাগে আৰু জানি বুজি এই নিৰ্বাচনক পক্ষপাত কৰা বাধা দিয়া বিপদগ্ৰস্ত কৰা মিছলিড কৰা ব্যক্তিজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ইয়াৰ কাৰণে দোষী দায়ী এইটো কোৱা হৈছে চিফ মিনিষ্টাৰৰ সন্মুখত যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা কি আমাৰ বিটিচি অঞ্চলৰ কাৰণে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ নেকি না চিফ ইলেকশ্যন কমিশ্যনাৰ না অসম ৰাজ্যৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ তেওঁহে গোটেই দিন ধাৰ্য ঠিক কৰিব অমুক মাহত হ'ব নোৱাৰে অমুক মাহত হ'ব এতিয়া সকলো পলিটিকেল পাৰ্টি বিভিন্ন জাতি গোষ্ঠীৰ যিমানখিনি সংগঠন আছে সকলোৱে মেমৰেণ্ডাম দি দাবী উত্থাপন কৰিছে কোন পাৰ্টি জিকে হাৰে এইটো বেলেগ কথা কিন্তু অতি সোনকালে বিটিচিৰ নিৰ্বাচন পাতি দিব লাগে আকৌ আনচাৰ্টেনিটি অৱস্থাত লৈ যাব 28 ছেপ্টেম্বৰৰ পৰা 28 অক্টোবৰৰ পৰা যদি ছমাহ আকৌ বৃদ্ধি কৰে মাৰ্চ মাহলৈ যাব আকৌ বোলে এটা কথা কৈছে যে বিহাৰৰ যিটো ইলেকশ্যন হ'বলগীয়া আছে বিহাৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কি পৰিৱেশৰ সৃষ্টি হয় এইটোও চাব লাগিব বুলি কৈছে ডেট মিনছ ইলেকশ্যনটো আনচাৰ্টেনিটি পিৰিয়ডলৈ ঠেলি দিয়াৰ মন্ত্ৰটো চক্ৰান্তত ইতিমধ্যে প্ৰকাশ পাই গ'ল আজি ভাৰতৰ বিভিন্ন ৰাজ্যত পঞ্চায়তৰ ইলেকশ্যন হৈ গ'ল বাই ইলেকশ্যন হৈ আছে জেনেৰেল ইলেকশ্যন হ'বলৈ গৈছে বিহাৰ ইভেন মণিপুৰতো 3খন বিধানসভা সমষ্টিৰ বাই ইলেকশ্যন হ'বলৈ গৈ আছে যদি ভাৰতৰ বিভিন্ন ৰাজ্যত যদি নিৰ্বাচন পাতিব পাৰে বিটিচি অঞ্চল কিয় নোৱাৰে আৰু সি যেনেকৈ ক'ব বিচাৰিছে অত্যন্ত দুখ লগা কথা বিটিচিত বোলে নিৰ্বাচন হ'লে বিটিচিৰ দাঁতি কাষৰীয়া যিবোৰ জিলা আছে যেনেকৈ বৰপেটা জিলা নলবাৰী জিলা ধুবুৰী জিলা বঙাইগাঁও জিলা তাত বোলে বিটিডি অঞ্চলৰ পৰাহে COVID-19ৰ যিটো পেণ্ডেমিক চিটুৱেশ্যন তাতে বিয়পাই গৈ এটা ভয়ংকৰ চিটুৱেশ্যন সৃষ্টি বুলি কৈছে আৰু সি কৈছে যে বিটিডি ইজ নট জাষ্ট লাইক এ আইলেণ্ড ই হেৰি নহয় বুলি কৈছে মাজুলী দ্বীপ নহয় বুলি কৈছে আন্দামান নিকোবৰ নহয় বুলি কৈছে এনেকুৱা ভাষা ব্যৱহাৰ ক'বলৈ গৈ সি কিমান কৰিব বিচাৰিছে That means that 30 lakh people of BTD area are responsible for the occurrences of this dangerous COVID-19 pandemic situation. কোনো যুক্তি নাই এই পেণ্ডেমিক চিটুৱেশ্যন কাৰণে ইলেকশ্যন পাতিব নোৱাৰাটো
আসল মন্ত্র ঘটনাটো হ'ল কি গভীৰ ৰাজনৈতিক জটিল ৰাজনৈতিক ষড়যন্ত্ৰ ইয়াত আছে। আৰু ৰিচেণ্টলি কি হ'ল, এই নতুন বিটিআৰ চুক্তিৰ বিভিন্ন দফাসমূহক ৰূপায়ণ কৰিবৰ দোহাই দি বড়োলেণ্ড অঞ্চলৰ জনগণৰ ৰাইজৰ বিৰাট এটা ভয়ংকৰ বিপদলৈ ঠেলি দিবলৈ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে। বিটিআৰৰ সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে এটা বাউণ্ডাৰী কমিশ্যন গঠন হ'ল 28 ছেপ্টেম্বৰত নটিফিকেশ্যন দিয়ে। বিটিআৰৰ সমগ্ৰ অঞ্চলৰ সীমা নিৰ্ধাৰণ নকৰাকৈ বিটিডিৰ নাম কেনেকৈ বিটিআৰলৈ পৰিৱৰ্তন কৰিলে? ইট ইজ ভেৰি আনডেমক্ৰেটিক। আৰু ভাৰতৰ সংবিধানত স্পষ্ট লিখা আছে যে 6 শিডিউলৰ অধীনত অটনমি স্বায়ত্ত শাসনৰ ব্যৱস্থা দিয়া হয় কেৱল ডিষ্ট্ৰিক্ট কনচেপ্টৰে, কোনো জায়গাৰ ৰিজন নাই। এইটো যে বিটিআৰ যদি কৰিব লাগে তেতিয়াহ'লে সংবিধানৰ প্ৰভিজনটো এমেণ্ডমেণ্ট কৰিব লাগিব। এইটো অসাংবিধানিক। বিটিআৰলৈ অতি ইমান শীঘ্ৰে নামান্তৰ কৰাটো অতি মাৰি হেৰিকে অসাংবিধানিক, সংবিধান বিৰোধী। সেইকাৰণে সংকোচ নদীৰ পৰা আৰম্ভ কৰি পূবে সদীয় পৰ্যন্ত বড়োলেণ্ড সুকীয়া ৰাজ্য দাবী কৰাৰ পৰিপ্ৰেক্ষিতত যিখিনি গণতন্ত্ৰ সংগ্ৰাম কৰিবলগীয়া কাম বাকী আছে সেইখিনি কৰিবৰ কাৰণে বড়োলেণ্ডবাসী ৰাইজ বদ্ধপৰিকৰ। ছয়দুৱাৰ কলেজৰ বড়ো এমএলৰ লেকচাৰাৰ উৰ্চুথুনি 200-300 মান উদণ্ড ল'ৰাবোৰে দীঘল দীঘল লাঠি লৈ বুদ্ধিৰাম বসুমতাৰী, নিত্যানন্দ বসুমতাৰী আৰু আন দুজন মানুহৰ ঘৰলৈ গৈ আক্ৰমণ কৰিছিল। বুদ্ধিৰাম বসুমতাৰী এজনী ছোৱালী এই বছৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিছিল। আনন্দৰাম বৰুৱা বঁটা পাইছিল। এখন লেপটপ সি পাইছিল। সেই লেপটপখনক ভাঙি চিঙি চুৰমাৰ কৰি আহিলে। যেতিয়া পুলিচ গৈ কেছ টেছ ৰেজিষ্টাৰ হ'ল, সিদিনাখন প্ৰেছ কনফাৰেঞ্চ কৰিলে ক'লে বোলে আমি একো কৰা নাই, কাৰো ঘৰত যোৱা নাই, কাকো মাৰপিট কৰা নাই, উদণ্ড কোনো কাম কৰা নাই। এইবোৰ কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মগজুৰ পৰা পেটৰ পৰা উদ্ভৱ হোৱা গজি উঠা নব্য আতংকবাদ নিউ টেৰৰিজিমৰ কাৰ্যকৰী প্ৰলোভন দেখুৱাই জবৰদস্তি বিজেপি পাৰ্টিত লৈ গ'ল। অতি নিন্দনীয়। ন্যূনতম পৰিমাণৰ কিবা এটা সুযোগ সুবিধা পাবৰ কাৰণে হ'লেও যদি ৰুলিং পাৰ্টিত জবৰদস্তি সোমাব লাগে, এই কেনেকৈ হয়? তেতিয়াহ'লে এই 600-700 আমাৰ খিলঞ্জীয়া বড়ো ট্ৰাইবেলসকলে নিজৰ ইচ্ছামতে সংবিধান মতে ফাণ্ডামেণ্টেল ফ্ৰীডম, ডেমক্ৰেটিক ৰাইটছ, কনষ্টিটিউচনেল ৰাইটছটো কি এনজয় কৰিব নোৱাৰে? গোটেই অসমত যিমানখিনি বড়ো মানুহ আছে, আমাৰ আপিল কোনো পৰ্যায়ত বিজেপি পাৰ্টিত যোগদান কৰিব নালাগে। এই বিজেপি পাৰ্টিত যোগদান কৰোৱাই বড়ো জাতি শেষ কৰিব বিচাৰিছে। আমাৰ বড়োলেণ্ডৰ যি সপোন, সেই সপোনটো শেষ কৰিব বিচাৰিছে। জবৰদস্তিভাৱে ট্ৰাইবেলৰ মৰ্যাদা দিবৰ কাৰণে অসম চৰকাৰে ভাৰত চৰকাৰলৈ এটা গ্ৰুপ অফ মিনিষ্টাৰৰ কমিটিৰ জৰিয়তে ৰিকমেণ্ডেশ্যন দিবৰ কাৰণে ওলাইছে। সেইটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু বলিষ্ঠ ভাষাৰে আমি ইয়াক বিৰোধ কৰিছোঁ। তেওঁ জিকি গৈছিল। তেওঁ সিদিনা এটা বিৰাট ডেঞ্জাৰাছ, ভয়ংকৰ, এটা বিষাক্ত লাচিত বৰফুকনৰ এটা শ্লোগান বা কোটেশ্যন সি কট কৰি ফেচবুকত বিলাই ফুৰিছে। কি হ'ল এইটো? ক'লে লাচিত বৰফুকনে যদি দেশৰ কাৰণে নিজৰ মোমাইক যদি গলা কাটিব পাৰে, নতুন বিটিআৰ চুক্তিক যিসকলে বিৰুদ্ধ কৰিছে, অপোজ কৰিছে, সিহঁতৰ গলা কি কাটিব নোৱাৰে? বুজিছি বিশ্বজ্যোতি ইমানি কোন হয় আৰু কাক লক্ষ্য কৰি কাক টাৰ্গেট কৰি এই শ্লোগানটো শিকাইছে। অতি সোনকালে আমি তেওঁৰ ওচৰত অভিনয় নিবেদন আপিল, তেওঁ যদি সঁচাকৈ সেই কথাষাৰ বিষাক্ত ভয়ংকৰ কথাষাৰ যদি ফেচবুকত লিখিছিল, পোষ্ট কৰিছিল,
অতি শীঘ্ৰে এতিয়া উইথড্ৰ কৰিব লাগে আৰু গোটেই বড়ো সমাজৰ পৰা সি ক্ষমা ভিক্ষা কৰিব লাগে, নহ'লে আমি কোৰ্ট কাছাৰীত যাবৰ কাৰণে বাধ্য কৰিম।